মই আজি আপোনালোকক কথা এটা ক'ম বুলি ভাবিছোঁ। যিমানে পৰিয়াল ডাঙৰ হওক, যিমানে সৰু হওক, সৰু হ'লেও যদি পৰিয়াল একেলগ হৈ থাকে তেতিয়া মিলিজুলি আগবাঢ়ি যাব পাৰে। কিন্তু পৰিয়ালটো ইমানৰ পৰা ইমান যদি ডাঙৰ হ'লেও যদিহে একেটা পৰিয়ালে যদি হাতে হাত ধৰাকৈ যদি আগবাঢ়িব নোৱাৰে তেতিয়াহ'লে পৰিয়াল ডাঙৰ হৈ লাভ নাই। যেনেকৈ এতিয়া মই কৈছোঁ, মোৰ এতিয়া ফলোৱাৰ্ছ 13,000 হৈছে, কিন্তু পৰিয়ালটো বহুত কম বুলিয়ে ক'ব লাগিব। পৰিয়াল ডাঙৰ হৈ লাভ নাই, সৰু হৈও লাভ নাই। যদি সৰু হৈও যদি সিজনে সিজনক সহায় কৰে তেতিয়াহে সকলোৱে সিজনে সিজনক হাতে হাতে ধৰি আগবাঢ়িব পাৰি। কিন্তু যদিহে আপোনালোকে পৰিয়ালটো বহুত ডাঙৰ বুলি ভাব তেতিয়াহ'লে আপোনালোকে ভুল বুজিছে। কেতিয়াও পৰিয়াল যদি ডাঙৰ হ'লেও আপোনাক যদি সহায় নকৰে বা কেতিয়াবা বিপদত যদি আপোনাক উল্টি নাচায় তেতিয়াহ'লে পৰিয়াল ডাঙৰ হৈ লাভ নাই। হয়নে নহয় গাইজ? সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।